हेलो बंधु बान्धवीসকল बहुत दिन हल भालके भिडिओ দিব পৰা নাই সেইকাৰণে ভাবিলো আজি অকমান ভিডিও বনাও যেহেতু আজি মাতিছো কইনাৰ ভাত খাবলৈ সেইকাৰণে সন্ধিয়াৰে পৰা মই যা জগাৰ আৰম্ভ কৰিছো বিশেষ একো নবনা একেবাৰে সিম্পল তথাপি ভাবিলো আপোনালোকক অকমান দেখুৱা ইপিনে ভাজি আছো পনীৰ আৰু ইপিনে এটা কেৰাহীত বহাইছো মই মটন তাৰ লগতে আছিলে বেগেনা ভাজা ডালি বন্ধাকবি ভাজা এনেকৈ একেবাৰে সিম্পল কাৰণ কইনাজনী আগতে কৈ উঠিছে খাবলৈ হেনো একো মন নাই বনাব নালাগে সেইকাৰণে মই বিশেষ একো বনোৱা নাই তাৰ পিছতে আমাৰ খোৱা লোৱা আৰম্ভ হৈ গল যোৱাকালি আৰু ভিডিও বনোৱা নহলে ৰাতি ভাত খোৱাৰ পিছত কইনাৰ লগত অকমান কথা পাতি কইনা গুচি গলগে সেইকাৰণে ভিডিও বনোৱা নহলে তাৰ পিছতে আজি ৰাতিপুৱাৰ ভিডিও এইটো আজি মই এঠাইলৈ যাম সেইকাৰণে চাই আছো কি আছে ৰাতিৰে আৰু বাকি অকমান কিবা কিবি বনাই থৈ যাব লাগিব সেইকাৰণে এপিনে গাখীৰ আৰু মই পানী গৰম দিছো পানী খাই তাৰ পিছত অকমান গাখীৰ চিৰা খাই পেলে যাম মই ৰাতিপুৱা ভাত খাই না যাও আজি এপিনে মইও ৰেডি হৈ গলো যাবলৈ মই যাম আজি ব্লকলৈ বৈতামাৰী কাৰণ তাতে আছে এটা মই এক্সাম যোৱা সোমবাৰে হৈ গৈছিলে ৰিটেন আজি আছে অৰেল সেইকাৰণে যাবলৈ ৰেডি হৈছো আহি পালো এক্সাম চেণ্টাৰত সকলোৰে ভয় লাগিছে নাজানো আজি কি সুধিব হিদিনা লিখিছো মনে মনে বহি লিখি আছিলো ইমানো ভয় লগা নাছিল কিন্তু আজি বহি একেলগে কথা পাতিবলৈ কিমান কি সুধিব একো নাজানো কোনো আইডিয়া নাই সেইকাৰণে বহুতে ভয় লাগিছে তাৰ পিছত মোৰ হৈ গল আহিলো আলহী খাবলৈ তাৰ পিছতে ঘৰলৈ আহিলো